বন্ধুসকল আজি আহিলো জুৰুত AIDCত থকা উজনি দুজনী নামৰ হোটেলখনত আসলতে বহুত দিন হল হোটেলত ভাত খোৱাই নাই আৰু এই দেখিছেনে ইয়াতে গাহৰি বনাই আছে একদম মজা লাই গাহৰি বনাই আছে আৰু ইয়াতে মানে আইটেম বিলাক সব খৰিত বনালে এনেও মাছ মাংস বহুত সোৱাদ হয় আৰু এখন দেখিছে ইয়াৰে মেনুখন ভেজ থালি হৈছে ইয়াতে 80 रुपीस এতিয়া আমাৰ খানা আহি গৈছে এতিয়া আমি ইয়াতে মাছ মাংস গুটেখিনি লৈ লৈছো অলপ টেষ্ট কৰিম আপোনালোকক জনাই আছো কেনেকুৱা হয় মাছ মাংস বিলাক মানে দেখাতে গম পাইছো টেষ্ট যে বহুত মজা হ'ব ইয়াতে গাহৰি আজি বনাইছে লাই লগত বনাইছে আৰু এটা বাঁহ গাজৰ লগত বনাইছে মই এতিয়া দুইটাই লৈ লৈছো এতিয়া প্ৰথমতে লাই গাহৰিটোৱে টেষ্ট কৰি লওঁ যেহেতু লাই গাহৰিটো মানে বনোৱা দেখি আছিলো বনাওতে গম পাইছো যে খাবলৈ বহুত টেষ্টি হ'ব আৰু এতিয়া টেষ্ট কৰিম ইয়াতে নাগা ষ্টাইল যেটো বনাইছে পৰ্ক মাংসটো মানে কালাৰ দেখিয়ে গম পাইছো যে বহুত ধুনীয়া এটা টেষ্ট হ'ব ইয়াতে লগতে আপোনালোকে ছাগলী মাংস হাঁহৰ মাংস লগতে মাছৰ ইয়াতে মজা আইটেম পাই যাব আজি ইয়াতে বনাইছে টেঙা জোল বনাইছে মাছৰ এটো অলপ টেষ্ট কৰি চাওঁ এফালে মাছ পাইছা কেনেকুৱা হৈছে খানা লাই গাহৰি একদম মজা ন বাকিটা কেনেকুৱা পাইছা বাকিটা মই লাই গাহৰিটোৱে খাই আছো ফাৰ্ষ্ট এতিয়া বাকিটা ভালেই হ'ব বাকি সুনীল কেনেকুৱা পাইছা আৰম্ভ কৰিছো বিৰাট ভাল লাগিছে মিত্ৰ মজা মই ফাৰ্ষ্টে গাহৰি লৈছো গাহৰিয়ে দাই দিয়া হোটেলখনৰ মানে প্ৰাইচটো চাই পিনি খানাৰ কোৱালিটি কিন্তু বহুত ভাল আছে আৰু চাউলটো বহুত ভাল ইউজ কৰিছে আৰু আপোনালোক যদি কোনোবাই ইয়াতে খাইছে কেনেকুৱা পাইছে এবাৰ কমেণ্ট এটা কৰি জনাবচোন আৰু এই হোটেলখন আছে জুৰুত AIDCত আমাৰ সাগৰিকা পথৰ একেবাৰে চাইডতে আছে আপোনালোক আহিব কেতিয়াবা ইয়াতে খাই চাব